নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আৰু এটা আমোদজনক ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিছোঁ তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে প্ৰধানমন্ত্ৰীক চাইনাত আক্ৰমণ কৰিব খুজিছিল কিন্তু এই আক্ৰমণৰ পাছফালে কোন ক'ত কিয় কেনেকৈ জড়িত হৈছে আজি তাৰে ওপৰত আমি আলোচনা কৰিম তো বন্ধুসকল প্ৰধানমন্ত্ৰীৰ ওপৰত বহু কেইবাৰ আক্ৰমণৰ চেষ্টা কৰা হৈছিল আপোনালোকে ফটোখনত দেখা পোৱা মানুহজনৰ নাম হৈছে টেৰেন জেকসন এখেতে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰাৰ অন্তৰালত আছিল কিন্তু প্ৰধানমন্ত্ৰীৰ প্ৰকৃত বন্ধু ভ্লাদিমিৰ পুটিনে তেখেতক এই আক্ৰমণৰ পৰা বচায় টেৰেন জেকসন আচলতে আমেৰিকাত 20 বছৰ কাম কৰিছিল আৰু তেখেতে ঢাকাৰ পৰা এই মিছনটো সক্ষম কৰিবলৈ চেষ্টা কৰিছিল কিন্তু আমাৰ সামৰিক বাহিনী আৰু ৰাছিয়ান সামৰিক বাহিনীৰ লগত লগ লাগি সেই উক্ত হত্যাকাৰীজনক অপৰাধীজনক ঢাকাৰ হোটেলতে নিষেধ কৰা হয় গতিকে ইয়াৰ ফলত আমি জানিব পাৰোঁ যে আমেৰিকানসকলক বিশ্বাস কৰিব পাৰি নে নোৱাৰি টেৰেন্স জেকসন আচলতে প্ৰাক্তন আমেৰিকান সৈনিক আছিল আৰু এগৰাকী CIA এজেণ্ট আছিল বন্ধুসকল আমেৰিকাই এই ঘটনাটো কৰাৰ অন্তৰালত বহুতো কাৰণ থাকিব পাৰে প্ৰথমতে এছিয়াত যাতে অশান্তিকৰ পৰিৱেশ সৃষ্টি হয় তাৰে কাৰণেও আমেৰিকাই এই ঘটনা কৰিব পাৰে বন্ধুসকল ৰাছিয়া আৰু চাইনাৰ লগত আমাৰ ভাল সম্পৰ্কৰ কাৰণে আমেৰিকাই এই কৰিব পাৰে গতিকে আপোনালোকে গম পাইছেই ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত আন এক শক্তি হিচাপে যাতে পৰিগণিত নহয় তাৰে কাৰণে আমেৰিকাই এইবোৰ ঘটনা সম্পাদন কৰাৰ চেষ্টা কৰি থাকে এই ক্ষেত্ৰত প্ৰত্যক্ষ পৰোক্ষভাৱে আমেৰিকাই জড়িত থকা বুলি আমি অনুমান কৰিব পাৰোঁ কিন্তু আমাৰ দেশ মহান আছিল মহান হৈ থাকিব সদায় তো বন্ধুসকল যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই দিনত আপোনালোক